স্বাগতম জনাইছো পাব্লিক সেৱা ইউটিউব চেনেলটিলৈ দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ বাৰ্তাৰ সৈতে চাকৰিৰ খবৰ লৈ পুনৰবাৰ আহিছো গতিকে ভিডিঅটো শেষলৈ চাওক মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা হ'বই কেতিয়া আৰু কেইটা বিষয়ত পৰীক্ষা হ'ব এই কথা এতিয়াও থিৰাং হোৱা নাই 5 ছেপ্টেম্বৰৰ ভিতৰত সকলোবোৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ ৰখা হৈছে জাগিৰত ষ্টেচনত ভয়ংকৰ ঘটনা কোভিড স্ক্ৰীন টেষ্ট নকৰাকৈ কেৰালৰ পৰা অহা 5 শতাধিক যাত্ৰীৰ পলায়ন গুৱাহাটীত 624 জনলৈ হ্ৰাস কৰোনা পজিটিভৰ সংখ্যা এক আশাৰ খবৰ অসমত হ্ৰাস পাইছে কোভিড পজিটিভৰ সংখ্যা কামৰূপৰ পৰা বাইকছৰ চক্ৰৰ উৎখাতৰ হুংকাৰ এছপিৰ কোভিডৰ বাবে অনিশ্চিত হৈ পৰিছে ভ্ৰাম্যমাণ থিয়েটাৰৰ ভৱিষ্যত আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে কলাকুশলীসকল 31 মেলৈ লকডাউন বৃদ্ধি বিশ্ব বেডমিণ্টন ফেডাৰেশ্যনৰ সদস্য হিচাপে নিযুক্তি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 2021 চনৰ এছিয়া কাপ স্থগিত 2023 চনত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ড্ৰাগছমুক্ত অসম গঢ়াৰ লক্ষ্যৰে অভিযানত নামিছে অসম আৰক্ষী আৰ্মি ইনষ্টিটিউট অফ নাৰ্ছিং গুৱাহাটীৰ ফালৰ পৰা পিএছচি নাৰ্ছিং কৰাৰ কাৰণে অনলাইন ফৰ্ম ফিলআপ চলি আছে এইটো 31 মে লাষ্ট ডেট ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব তাত গৈ ভালকৈ চাই চিন্তি অনলাইন এপ্লাই কৰিব পাৰে আজিলৈ ইমানেই আকৌ লগ পাম অহাকালি নতুন খবৰৰ সৈতে ধন্যবাদ